ইমান অশান্তি চালা ট্ৰেইনখন আহে আৰু দেৰি হৈছে দাদা কিবা এটা দিয়ক আৰু হৈছে দাদা দিয়ক দাদা ছবি দিছে কিবা এটা দিয়ক দাদা তোৰ ভিক্ষাৰী চালা অশান্তি দিয়া মই দিনটো 1000টা ভিক্ষাৰী লগ পাম তক চবকে দিম ঘৰৰ পৰা ওলাই ইয়াতে শান্তি নাই এই ষ্টেচন ডালতো আহি পেলাই শান্তি নাই ভিক্ষাৰী গেলা হেৰি শুনকচোন কওকচোন পাগলা এটা দেখিছে নেকি পগলা মানে এই ভিক্ষা খুজি আছিল ভিক্ষাৰী এটা আছে ৰ'ব ইয়াতে দুইবাৰমান ভিক্ষা খুজিছে মোক আপুনি মাৰি খেদিছে নেকি তা বিৰাট অশান্তি দিছে মাৰি কিনে খেদি দিছোঁ মই হেই আপুনি কিয় খেদিছে তা মানে তেখেত এজন মানসিক ৰোগী হয় মোৰে পেচেণ্ট হয় মানসিক ৰোগী নেকি তেখেতৰ মানে বহুত দুখ লগা অতীত আছে আপুনি শুনিলে আপোনাৰো দুখ লাগি যাব কেনেকুৱা অতীত বা কৈছোঁ মানে কাহিনীটো হ'ল এনেকুৱা ক'ত আছা ইমান দেৰি লাগে নে তোমাৰ সোনকালে আহা ৰখি আছোঁ যাই আছোঁ ইমান ৰ'ব নোৱাৰা কিয় আহিছা তই জোখ নিজা যাই আছোঁ এতে বহি আছা নামাতে চা তোমাক কেনে দেখি তাই খোজ মাত দিম একদম ইমান দেৰিকৈ কিয় আহিছা দেৰি হৈছে অলপ ফুৰি আহোঁ অলপ এতে বহি থাকিব নালাগে ব'লা যাওঁ मेरी सौ सवारी लड़ जावे ओ जिसे देखे दिल मेरा पीछे पड़ जावे है दिन में ये तेरे घर कहीं और गुजरे ये रातें करना जो মাখি কৈছে ইয়াৰ পৰা অলপ লুটিব লাগিব চান এইটো লওঁ চকলেট খাই দি কিয় মাতিছিলে কওঁ জান এটা কথা আছিল নহয় কি মানে মোক 500 টকা এটা লাগিছিল কিমান 500 টকা দি কি কৰা লাগিছিল তুমি আনি দিয়াচোন ক'ব পৰা ক'ৰ পৰা আনি দিম মই কৰা কিবা চব পইচা দেখোন তোৰ নামতে খৰচ হৈ গৈছে নহ'লে মই ব্ৰেকআপ দিম হেই কি ব্ৰেকআপ দিয়া 500 টকা কলিয়ান দিবা নোৱাৰি চেষ্টাটো কৰা মই সেইবিলাক নাজানো তুমি মুঠতে কালিৰ ভিতৰত মোক দিব লাগিব মই এতিয়া যাওঁ হেল্ল' জান 500 টকা নৰোঁ দিবা 100 টকা দিব পাৰিম 500 টকা কেনেকৈ দিওঁ মই হা কি ব্ৰেকআপ 500 টকা কেনেকৈ দিওঁ মই 500 100 200 300 500 টকা পাম 1 টকা 2 টকা আৰু এনেকৈয়ে সি 500 টকা বিচাৰি পাগল হ'ল হয় এনেকৈয়ে সি পাগল হ'ল বহুত বেয়া কথা হ'ল কিন্তু দেই বলকচোন আমি অলপ হেল্প কৰোঁ এই ক'ত আছে আহকচোন বিচাৰোঁ বলক দাদা ভাইটি তোমাৰ মানে মই কাহিনী শুনিলোঁ তোমাৰ অতীতত কি হৈছিল বহুত দুখ লাগিল তোমাৰ কাহিনী শুনি কিবা এটা দিয়ক মানে এতিয়া মই তোমাক সহায় কৰিম নিশ্চয় সহায় কৰিম ৰ'বা এখনি কিবা এটা দিয়ক দাদা ৰ'বা এয়া ৰাখা ধন্যবাদ দাদা ৰ'বা এইটোৱে ৰ'বা ধন্যবাদ দাদা ধন্যবাদ তোমাৰ মুঠতে মই উন্নতি বিচাৰোঁ তোমাৰ মানে ভাল হোৱাটো বিচাৰোঁ জীৱনত হ'ব দিয়ক ভাল হ'ব ধন্যবাদ দাদা আহিছোঁ দিয়ক দিয়া পইচা কিমান পইচা দিছে
মোবাইল চোবাইল চব দি দিছে হেডফোন চেডফোন আজি বেয়া কামে আইছা কি মানুহে চব দি দিছে দেখছা না নাই তো কি কাহিনী কৈছিলি সেইগুলো পাছত কম দে না হা সেইগুলো বাদ দিছোন পাৰ্টি যাও পাৰ্টি কৰো যাও ভাই এনেকৈ থাকিলে নহ'ব দুৰ্গা পূজা আহি পেলা পইচা পাতি নাই হাতত গাৰ্লফ্ৰেণ্ডে ব্ৰেকআপ দিব কিবা ভাব মই একো ভাববা পৰা নাই এনেকৈ থাকিলে ব্ৰেকআপ হ'ব কি ভালটা লাগি থাকিলি ভাব কিবা এই বলচোন অলপমান ক'ত যা হ'ব যচোন মোৰ মাথাটো তই নাজানা না যো কিবা কৰিব লাগিব যো Yeah, it's another Ford production. Snapping Studios, Benzino, the rhythm, the remix. Yeah, yo, mami. তোমার ভাই আমারে বালা পাই না টাইম কই না আমি একটা বালা ফুয়া না এখন বাইটা তুই একটা হাই গাইজ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰক যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে চাই আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু যোনটো আমি গিয়ে পাতিছিলোঁ তাৰে মানে হেডফোনটো আহি পোৱা নাই অনলাইনত অৰ্ডাৰ দিছিলোঁ আহি পোৱা নাই চ' কালি বা পৰহি আহি পাব তো আমি 2 তাৰিখে তাৰে ৰিজাল্টৰ ভিডিঅ'টো আপলোড কৰিম চাব আপোনালোকে তো এইখিনিয়ে তো বাই জয় অসম